গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ সকলো চাগে খবৰ ভালেই। পুনৰবাৰ মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' বনাব গৈ আছোঁ। বিশেষ এখন মন্দিৰ ভাগলৈ গৈ আছোঁ আৰু মন্দিৰত কি কৰিলোঁ কেনেকুৱা ধৰণৰ আপোনাক সকলোকে দেখাই চাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব ব'লক, তেতিয়াহ'লে মোৰ লগতে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। এয়া আহি পালোহি কলীয়াভোমোৰা দলং, আৰু যিহেতু মহাভৈৰৱ মন্দিৰ গৈ আছোঁ, কলীয়াভোমোৰা দলংখন পাৰ হ'ব লাগিবই। এয়া আপোনালোকক অলপ দেখাই দিছোঁ। এয়া আহি পাই গ'লোহি মহাভৈৰৱ মন্দিৰ। এইটো হৈছে গেটটো, আৰু ইয়াতে প্ৰথমতে আছে শিৱ বাবা মূৰ্তি এজনা, আৰু আপোনালোকক মই গোটেই পৰিৱেশটো দেখাই দিম বাৰু। এয়া মই ল'লোঁ বন্তি ফুল, আৰু এয়া প্ৰসাদ লৈ লৈছোঁ, আৰু এয়া মই জ্বলাব লৈছোঁ। আৰু এয়া মোৰ বায়ে বন্তি জ্বলাই আছে, লগতে এতিয়া ময়ো জ্বলাই দিম। আৰু এয়া বন্তি জ্বলাই আছোঁ। এয়া লৈ ল'লোঁ প্ৰসাদ লৈ লৈছোঁ, এয়া ফুল লৈ লৈছোঁ। এয়া মই ভিতৰত গৈ বাবাক দৰ্শন কৰি আহিলোঁ, আৰু যিহেতু ভিতৰত ভিডিঅ' বা তেনেধৰণৰ ফটো বা কেমেৰা নিবলৈ নিদিয়ে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। আপোনালোকক মই বাহিৰ পৰিৱেশটো দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। ইয়াতে আপোনালোকৰ ধূপ চাকি জ্বলাবৰ কাৰণে এইটো বনাই দিছে, আৰু ইফালে হাত ভৰি ধোৱাৰ স্থান দি দিছে, আৰু ইয়াতে আপোনালোকে বহিব পাৰে, ৰেষ্ট ল'ব পাৰে। আৰু সেইফালেদি মানে ভিতৰত সোমাই পেলাই এইফালে আপোনাৰ পৰ্জল ল'ব পাৰে, তেনেধৰণেকৈ বনাই থৈছে। এয়া মই আপোনালোকক গোটেই বাহিৰৰ পৰিৱেশটো দেখালোঁ, চাৰিওপিনৰ পৰিৱেশ। আৰু যিহেতু ভিডিঅ' কৰিবলৈ নিদিয়ে ভিতৰত, সেইকাৰণে কৰা নহ'লে। আৰু এইটো হৈছে গেটটো। আজি ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই।